আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ মানুহৰ কাৰণে এখন বাহন কিনাটো এটা ডাঙৰ সপোনৰ কথা। বহু বছৰ আমিও সেই অপেক্ষা কৰি, বহু বছৰ কষ্ট কৰি, বহু ধৰণে পইচা সাঁচি গোটাই আজি এই ভগৱানৰ কৃপাত আজি আমাৰ এই বিশেষ দিনটো আহি পালেহি। মানুহজন ৰাতিপুৱাতে গৈ গাড়ীখন আগতে বুকিং কৰা গাড়ীখন আজি আহি পোৱাৰ কাৰণে ৰাতিপুৱাতে গৈ মেলি গাড়ীখন লৈ আহিলেহি। মই ভালকৈ ধূপ চাকি জ্বলাই সেৱা জনালোঁ, লগতে ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই বিশেষ দিনটো তুমি দিলা। লগতে মই ভগৱানক সেৱা জনাই এটা ধুনীয়াকৈ স্বস্তি আঁকি ল'লোঁ তাতেই। আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ বাবে এক গৌৰৱময়, লগতে এক আপোনালোকক বুজাব নোৱাৰা আনন্দময় দিন। বহুত সুখ অনুভৱ কৰিছোঁ। ডাঙৰ হওক বা সৰুৱে হওক, ঘৰখনত যে এখন বাহন আমি থিয় কৰাব পাৰিলোঁ। আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে